কবিতাৰ শিৰোনাম স্বাধীনতা। কবি পলাশৰঞ্জন নাথ। কেনেকৈ দিওঁ আজি তোমাৰ সংজ্ঞা, পথাৰত কাম কৰা নিপীড়িত বনুৱা সোধা, বন্যাতত অনিদ্ৰা অনাহাৰে থকা, সপোনৰ ঘৰখনৰ চালে পানী কটা, নে আশ্ৰয়স্থল বিচৰা জীৱক সুধিম তোমাৰ কথা, চিকিৎসাৰ নামত লাঞ্ছিত হোৱা, কাহানিও শিক্ষাৰ পোহৰ নেদেখা, চহৰৰ দাবানলত ভোগ গুচোৱা, হাজাৰজনৰ বুকু আজিও সুদা, শত শ্বহীদৰ তেজেৰে বলিয়ান হোৱা, নিৰাপত্তাৰ মাজত পতাকা উৰুৱা, মৌসনা ভাষাণেৰে হৃদয় জিকা, ঘৰিয়ালৰ চকুলোৰে নদী বোৱা, স্বাধীনতা এয়াই কি তোমাৰ আচল সংজ্ঞা?